কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জয় গুৰু শংকৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আপোনাসবলৈ এয়া নিবেদন কৰিছোঁ শীৰ্ষগীত। ডিব্ৰুগড় ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড়। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। আমি জিলা ডিব্ৰুগড়ে সেৱাৰে আদৰিছোঁ ভকতৰ পাবলে সান্নিধ্য। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। বাগ্মীবৰ ককা নীলমণি ফুকনৰ নামেৰে সমন্বয় ক্ষেত্ৰ। ৰাঙলী পথাৰ আদি বৈকুণ্ঠ পুৰি হ'ল ধন্য হ'ল আলি হৰি সত্ৰ। বাগ্মীবৰ ককা নীলমণি ফুকনৰ নামেৰে সমন্বয় ক্ষেত্ৰ। ৰাঙলী পথাৰ আদি বৈকুণ্ঠ পুৰি হ'ল ধন্য হ'ল আলি হৰি সত্ৰ। ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড়। ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই ২০২২ ফেব্ৰুৱাৰী মাহতে অধিৱেশন ২৫, ২৬, ২৭ তাৰিখে ভকতক আদৰি পবিত্ৰ কৰিলে সমন্বয় তীৰ্থ সেতু বান্ধিলে বান্ধৱই হৰি নাম হৃদয়ত ল'লে। হৰি নাম হৃদয়ত ল'লে। অগণন ভকতৰ হৰি নাম ধ্বনিৰে ডিব্ৰুগড় জিলাৰে ইতিহাস ৰচিলে। জাতি ধৰ্ম বৰ্ণ পাহৰি পেলালে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিলে বান্ধৱই ভকতিৰ নিদৰ্শন দিলে। ভকতিৰ নিদৰ্শন দিলে। কলীয়া পানী তাতে উঠিছে হৰি নামৰ ধ্বনি ৰঙতে বাউলি লুইত খনি দিহিং দিচাং উঠিল
উঠলি নাহৰ কটীয়া কলীয়া পানী তাতে উঠিছে হৰিনামৰ ধ্বনি ৰঙতে বাগলি লুলিত কণী দিহিং বিচাৰ মুঠিনো থলি এহে দেউতা ঈশ্বৰই ভকতৰে নিচিঙা এলানি দেউতা ঈশ্বৰই ৰাঙলী পথাৰ পৰিলে ৰাঙলী পথাৰ পৰিলে ভাই রূপমোর জ্যোতিপ্রসাদর জন্মই জিলিকালি জিলা বিজু মলয়া বিষ্ণু খার ঘরিয়া বুলছবি জগতর হীরা মিতভাগ স্রষ্টা সাহিত্যর দস্তা অধ্যাপক নগেন শইকীয়া কবি রাম গগৈ মানিকৰ খোজেৰে শতজনে সজালে ধৰা স্বাধীনতা সমৰে অমৰত্ব লভিলে ত্যাগীজনে দিলে আত্মবলি অসম অস্তিত্ব সংগ্ৰামৰ পণ কৰি কতজনে দিলে প্ৰাণাহুতি কতজনে দিলে প্ৰাণাহুতি নগাঁও জিলাতে মানিকু পজিলে ভকতক দিবলে সংগ 1930 চনত জন্ম লভিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলাতে মানিকু